তুলা ৰাশিৰ লোকসকলে 2025 চনত নিজৰ আকৰ্ষণীয় আৰু কাৰিজমেটিক ব্যক্তিত্বৰে সকলোকে আপ্লুত কৰিব। আপুনি যোগাযোগ আৰু সমন্বয়ত অত্যন্ত পাকৈত, যিয়ে আপোনাক আপোনাৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱনত ডাঙৰ সুযোগ দিব। অৱশ্যে সিদ্ধান্ত লোৱাৰ সময়ত অলপ সাৱধান হ'ব লাগিব, যাতে আপুনি সঠিক দিশত আগবাঢ়িব পাৰে। এইবাৰ আপুনি আপোনাৰ সম্পৰ্কক অগ্ৰাধিকাৰ দিব লাগিব আৰু আপোনাৰ সৃষ্টিশীলতা আৰু যোগাযোগৰ দক্ষতাৰে সকলোৰে হৃদয় জয় কৰিবলৈ সক্ষম হ'ব। 2025 চন আপোনাৰ বাবে ইতিবাচক পৰিৱৰ্তন আৰু আত্মবিশ্বাসেৰে ভৰা বছৰ বুলি প্ৰমাণিত হ'ব। তুলা ৰাশিৰ লোকে মিলাপ্ৰীতি আৰু শিথিল মানুহ, যিয়ে বিভিন্ন স্তৰৰ লোকৰ সৈতে সামাজিকভাৱে মিলিজুলি আৰু সংযোগ স্থাপন কৰি ভাল পায়। আপোনাক প্ৰায়ে এজন ন্যায়পৰায়ণ, উদ্যোগী, কলাত্মক ব্যক্তি হিচাপে দেখা যায়, যিয়ে সুন্দৰ বস্তু আৰু বিভিন্ন সংস্কৃতি উপভোগ কৰে। সামাজিক যোগাযোগত আনক আৰামদায়ক আৰু মূল্যৱান অনুভৱ কৰাবলৈ আপোনাৰ স্বাভাৱিক ক্ষমতা থাকিব। কিন্তু আপোনাৰ এলাহ এটা ডাঙৰ নেতিবাচক বৈশিষ্ট্য, যিয়ে আপোনাৰ কাম আৰু সিদ্ধান্তত প্ৰায়ে বিলম্ব ঘটায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰ অনুযায়ী আপোনালোকৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ বাবে সন্তোষজনক বছৰ হ'ব। আপুনি আপোনাৰ জীৱনৰ সকলো ক্ষেত্ৰতে ইতিবাচক বৃদ্ধি আৰু পৰিৱৰ্তন অনুভৱ কৰিব। আপুনি জীৱনৰ বিষয়ে নতুন নতুন কথা জানিবলৈ আৰু বহু ক্ষেত্ৰত আপুনি অন্বেষণ ঘটাব। এতিয়া জানি লওঁ আহক আপোনালোকে 2025 চনত কি আশা কৰিব পাৰে। বছৰৰ আৰম্ভণিতে হয়তো সম্পৰ্কত আৱেগিকভাৱে বিচ্ছিন্ন হ'ব পাৰে, কিন্তু বছৰৰ মাজভাগলৈ আপোনালোকৰ প্ৰচেষ্টাই পাৰস্পৰিক বুজাবুজি আৰু ঘনিষ্ঠতা বৃদ্ধি কৰিব। তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল হিচাপে এই বছৰ আপুনি যথেষ্ট পেছাদাৰী বৃদ্ধি আৰু স্বীকৃতিৰ আশা কৰিব পাৰে। বছৰৰ প্ৰথম ছমাহত আপোনাৰ আৰ্থিক অৱস্থা অহৰহ উন্নত হ'ব, যাৰ বাবে আপুনি ভাৰসাম্য ৰক্ষা কৰি থাকিবলৈ সক্ষম হ'ব। মাত্ৰ সেই খৰচবোৰ হিচাপ কৰি ৰাখিব। এই বছৰটো নিৰাপদ সম্পৰ্ক আৰু ইতিবাচক আৱেগৰ সৈতে আপোনাৰ ঘৰ আৰু পৰিয়ালৰ বিষয়ৰ বাবে সুষম হ'ব। এতিয়া জানি লওঁ আহক আপোনাৰ প্ৰেম জীৱনত আপোনাৰ 2025 চনটো কেনেকুৱা হ'ব। তুলা ৰাশিৰ লোকসকলৰ প্ৰেম আৰু ৰোমান্টিক জীৱনত 2025 চনটো কিছু প্ৰত্যাহ্বান আৰু আৱেগিক দূৰত্বৰ সৈতে আৰম্ভ হ'ব পাৰে, যিটো তুলা ৰাশিৰ 2025 সূচাইছে। কিন্তু সময় আৰু কষ্টৰ লগে লগে সম্পৰ্কবোৰ অধিক বিশেষ হৈ উঠিব, যাৰ ফলত বছৰৰ দ্বিতীয়াৰ্ধ আনন্দমুখৰ হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে 2025 চনটো স্বাভাৱিক হৈ থাকিব, কিন্তু এই বছৰটো আপোনাৰ বৃদ্ধিৰ বছৰ হ'ব। সম্পৰ্কৰ অসুবিধাই আপোনাৰ ধৈৰ্য আৰু মূল্যবোধৰ পৰীক্ষা কৰিব, কিন্তু এই বাধাসমূহ একেলগে অতিক্ৰম কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব পাৰে। মনত ৰাখিব, প্ৰতিটো প্ৰত্যাহ্বান আপোনাৰ সম্পৰ্কক শক্তিশালী কৰাৰ আৰু অধিক স্থিতিস্থাপক সম্পৰ্ক গঢ়ি তোলাৰ এক সুযোগ হ'ব। ইতিবাচক মনোভাৱ বজাই ৰাখিলে সঘনাই আপোনাৰ যোগাযোগ বৃদ্ধি পাব। এইবাৰ আহক আপোনালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা হ'ব সেই বিষয়ে জানি লওঁ। কেৰিয়াৰ আৰু পেছাদাৰী জীৱনৰ কথা আহিলে নিয়োজিত লোকসকলৰ বাবে এইটো এটা সুন্দৰ বছৰ হ'ব। কাৰ্যালয়ৰ সকলোৰে আপোনাৰ কাম আৰু নিষ্ঠাৰ শলাগ ল'ব। এইবাৰ আপোনাৰ কামৰ বোজা বৃদ্ধি পাব, কিন্তু আপুনি সময়সীমা পূৰণ কৰিব পাৰিব। সময়ত আপুনি সেইবোৰ পূৰণ কৰিব পাৰিব। ব্যৱসায় আৰম্ভ কৰিলে বছৰৰ আৰম্ভণি অলপ লেহেমীয়া হ'ব পাৰে। আপোনাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে কাৰ্যকৰী নহ'ব পাৰে, কিন্তু বছৰৰ দ্বিতীয়াৰ্ধ আপোনাৰ ব্যৱসায়ৰ বাবে অত্যন্ত উপকাৰী হ'ব। ব্যৱসায় দ্ৰুতগতিত আগবাঢ়িব আৰু আপুনি আপোনাৰ সকলো উদ্যোগ আৰু প্ৰচেষ্টাত সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলে এটা ডাঙৰ বছৰ আশা কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰি সপোনৰ বিশ্ববিদ্যালয়সমূহত নামভৰ্তি কৰাত সফল হ'ব। আপোনাৰ আৰ্থিক জীৱনৰ কথা আহিলে তুলা ৰাশিৰ বছৰিকা ৰাশিফল অনুসৰি অনুমান কৰিব পাৰি যে আপোনাৰ বিত্তীয় অৱস্থা যথেষ্ট সুষম হ'ব। যদি আপোনাৰ চাকৰি আছে তেনেহ'লে বছৰৰ প্ৰথম ছমাহত শক্তিশালী আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে, কিন্তু তথাপিও আপোনাৰ খৰচ বৃদ্ধি পাব। যদি আপুনি ব্যৱসায় চলায় তেনেহ'লে আপোনাৰ বছৰৰ শেষৰ ছমাহত ভাল লাভৰ পিছতো আপুনি বিত্তীয় সম্পৰ্কীয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেইবাবে বাজেট প্ৰস্তুত আৰু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ গুৰুত্ব বুজি পোৱাটো গুৰুত্বপূৰ্ণ হ'ব। বিনিয়োগৰ সম্ভাৱনাৰ বাবে এই বছৰটো ভাল দেখা নাযায়। লগতে ৰিস্কি কামতো বেছি আগ্ৰহ প্ৰকাশ নকৰিব আৰু বছৰৰ প্ৰথম ছমাহতে বিনিয়োগৰ বাবে অনুকূল হ'ব। তুলা ৰাশিৰ 2025 পৰিয়ালৰ বিষয়ে কি কয় জানি লওঁ আহক। পাৰিবাৰিক জীৱন আৰু স্বাস্থ্যৰ কথা আহিলে তুলা ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে সুৰক্ষিত সম্পৰ্ক আৰু ইতিবাচক ঘৰুৱা পৰিৱেশৰ ইংগিত দিয়ে। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সক্ষম হ'ব আৰু বিশেষকৈ আপোনাৰ পিতৃ মাতৃৰ সৈতে আপোনাৰ যোগাযোগ ইতিবাচক হ'ব। এই বছৰটো আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত আশাব্যঞ্জক যেন লাগিছে, কিন্তু কোনো ডাঙৰ সমস্যা নোহোৱাকৈ সৰু সৰু সমস্যাবিলাক থাকিব পাৰে। এই বছৰ আপোনাৰ মংগলৰ অগ্ৰাধিকাৰ বৃদ্ধি পাব। এতিয়া জানি লওঁ আহক 2025 চনত আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰহৰ ট্ৰেনজিট ঘটিব, সেই বিষয়ে জানি লওঁ।
তুলা ৰাশিৰ 2025 অনুসৰি আপোনাৰ জন্ম তালিকাত কিছুমান প্ৰধান গ্ৰহৰ গতিবিধি দেখুৱাইছে। এই গুৰুত্বপূৰ্ণ গ্ৰহবোৰে আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব। এই ট্ৰেনজিটসমূহ কি হয় জানি লওঁ আহক। বছৰৰ আৰম্ভণিতে বৃহস্পতি গ্ৰহক আপোনাৰ 9ম স্থানত ৰখা হৈছে আৰু মে' মাহত আপোনাৰ 10ম স্থানলৈ আৰু অক্টোবৰ মাহত 11 নম্বৰ স্থানলৈ ট্ৰেনজিট হ'ব। বৃহস্পতিৰ এই ট্ৰেনজিট আপোনাৰ পেছাদাৰী জীৱন আৰু আপোনাৰ সৌভাগ্যৰ বাবে অত্যন্ত উপকাৰী হ'ব। ইয়াৰ দ্বাৰা আপুনি ভাল আৰ্থিক সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু ঘৰুৱা পৰিৱেশ সুখী হ'ব। মাৰ্চ মাহত শনিয়ে আপোনাৰ 5ম ঘৰৰ পৰা 6ষ্ঠ স্থানলৈ ট্ৰেনজিট কৰিব, যিয়ে আপোনাৰ ব্যক্তিগত সম্পৰ্ক আৰু বন্ধু-বান্ধৱীৰ সৈতে হোৱা বিবাদত সকাহ পাব। অৱশ্যে ই আপোনাৰ পেছাদাৰী জীৱনত কিছু বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফলত ইতিবাচক ফল পোৱা যাব। মে' মাহত ৰাহুৱে আপোনাৰ 6ষ্ঠ ঘৰৰ পৰা 5ম ঘৰলৈ ট্ৰেনজিট কৰিব, যিটো বিবাহিত লোকৰ বাবে পৰিয়াল পৰিকল্পনা বা ব্যক্তিগত সম্পৰ্কৰ বাবে অনুকূল সময় নহ'বও পাৰে। অৱশ্যে বৃহস্পতিৰ দিশটোৰ সৈতে যুঁজ ন্যূনতম হ'ব। এতিয়া আহক আপোনাৰ এই বছৰটোৰ বাবে প্ৰতিকাৰ কি হ'ব জানি লওঁ আহক। কোনো গুৰুত্বপূৰ্ণ সভাত উপস্থিত থকাৰ সময়ত আপুনি ৰঙা বা হালধীয়া ৰঙৰ কাপোৰ পিন্ধি যাব। যিমান পাৰি ক'লা ৰং এইবাৰ পৰিহাৰ কৰাৰ চেষ্টা কৰিব। দৈনিক অন্ততঃ প্ৰতি বৃহস্পতিবাৰে 108 বাৰ ওম ব্ৰীম বৃহস্পতি নম বুলি জপ কৰিব আৰু প্ৰতি শনিবাৰে আপুনি বৰগছত আপুনি পানী আগবঢ়াই সৰিয়হ তেলৰ চাকি জ্বলোৱাৰ সময়ত ওম চন শনেশ্বৰাই নম বুলি জপ কৰিব আৰু সদায় আপুনি চন্দনৰ টুকুৰা এটা ঘৰত ৰাখিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিব নাপাহৰিব।